আজিৰ দিনটোৰ বৃহৎ ডাঙৰ এটা খবৰ কেটৰিনা কাইফৰ লগত শুকুৰালী লগ কৰিবলৈ গৈ ছুইমিং পুলত গা ধুইছে। মোৰ ফটো কোনোবাই এডিট কৰিছে, মই থানাত এজাহাৰ দাখিল কৰিছোঁ। এই কথাটো মোৰ নহয়, এই কথাটো হৈছে আমাৰ অসমৰ জনপ্ৰিয় এক্টৰ শুকুৰালীৰ। শুকুৰালীক হয়তো সকলোৱে চিনি পাইছে, চাইছে শুকুৰালী সকলোৱে ভালকৈ চিনি পাইছে চাগে। শুকুৰালী অসমত মই ভাবোঁ অসমত এনেকুৱা মানুহ নাই যে শুকুৰালীক চিনি নোপোৱা। তো শুকুৰালীয়ে আজি থানাত এজাহাৰ দাখিল কৰিছে। প্ৰায় এঘণ্টা আগতে পোষ্ট কৰি কৈছে যে মই থানাত এজাহাৰ দাখিল কৰিছোঁ, মোৰ ফটো কোনোবাই এডিট কৰিছে। তো ফটোখন এই ফটোখন মই চাই মানে মনত কিবা এটা ফিলিংছ আহি আছে। এটা সঁচাকৈ বৰ ভাল লগা এখন ফটো। তাত মানে কিছুমানে হাঁহিৰ ইমোজি এটা দিছে, ৰিয়েক্ট কৰিছে, তাৰপিছত কোনোবাই লাইক কৰিছে, এটা শ্বেয়াৰ কৰিছে। এতিয়া আপোনালোকক ফটোখন দেখাওঁ, কোনখন ফটো এডিট কৰিছে শুকুৰালীৰ। তো এয়া চাইছে, মই আপোনালোক স্ক্ৰীণত দেখাই দিছোঁ। এয়া চাওক শুকুৰালীৰ ফটো। শুকুৰালীয়ে পোষ্ট কৰি কৈছে প্ৰায় এঘণ্টা আগত কোনোবাই এডিট কৰিছে, থানাত এজাহাৰ দাখিল কৰিছোঁ। তাৰপিছত খং কৰে যে খঙৰ কেইটামান মানে ইমোজি তেখেতে মানে ইয়াত ব্যৱহাৰ কৰিছে। আৰু আমি চব বলক আমি কমেণ্টত গৈ আছোঁ, কমেণ্টত গৈ চাইছে কোনোবাই কমেণ্ট কৰিছে, কোনোবাই এডিট কৰিছে। এডিট কৰা নাই চাগে সঁচাকৈ চাগে ফটোখন দেখি বহুত মানে ভাল লাগিছে, এটা ফিলিংছ আহিছে মনত। দুষ্ট চক্ৰৰ কাম। কোনেও এডিট কৰিলেও দেখাত ভাল লাগিছে, আই ফিল ইয়ৰ পেইন, মই তোমাৰ দুখ বুজি পাওঁ। শুকুৰালী তই জুই, ৱাও শুকুৰালী জুই। তাৰপিছত এনেকুৱা কমেণ্ট আহিছে। তো কোনোবাই এডিট কৰিছে কিন্তু ভাল লাগিছে, কিন্তু এনেকুৱা কৰিব নালাগে। মানে যিহেতু শুকুৰালীৰ লগত আমাৰ জনপ্ৰিয় এক্টৰ অভিনেতা, এনেকুৱা কৰিব নালাগে। প্ৰায় 20 ঘণ্টা আগত শুকুৰালীয়ে জনাইছে আমাক যে ছবিখন আহি আছে মে হু শুকুৰ দা ৰেচাৰ, নিউ মুভি। এইটো 2021 চনৰ চাগে আহিছে। এয়া চাওক মুভিখন চাব লাগিব, হলত যাব লাগিব নে ক'ত যাব লাগিব নাজানো। ৱাও এই কিয়া হে জনিছে চব দয়ালেৰ ইচ্ছা। ৱাও ছাৰ আপুনি কোনখন জিলাত চাকৰি কৰি আছে? ৱাও মোক ল'বনে শুকুৰ দা আপোনাৰ মুভিত? তাৰপিছত কৈছে শুকুৰ ভাই দাঁত দুটা চিধা কৰি আনো আগতে, তই পাগল হয় নেকি? এনেকুৱা কমেণ্ট আহিছে। বিভিন্ন মানুহে বিভিন্ন ধৰণৰ কমেণ্ট কৰে। চ' শুকুৰালীয়ে যিটো পদক্ষেপ লৈছে ভাল লৈছে, কৰক। এনেই অসমত জনপ্ৰিয় হৈ আছে আৰু জনপ্ৰিয়তা বঢ়াবলৈ কৰি আছে। চ' ভাল লাগে, কৰক। কিন্তু এডিটটো চাই বহুত ভাল লাগিছে আমাৰ।